গাইজ মই কেনেকৈ থিয় হৈছোঁ চাওক চাওক এয়া ওপৰত ধৰি থিয় হৈ আছোঁ আৰু তলটো চাব নেকি একবাৰ এয়া চাওক তো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নয়নছ ব্লগছ আৰু এটা জবৰদস্ত ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে যদি চাইছে তেতিয়াহ'লে গম পাইছে যে আমি আহিছোঁ ট্ৰি হাউচ ওদালগুৰি ডিষ্ট্ৰিক্টত আছে এই ট্ৰি হাউচটো আৰু সেইটো ভিডিঅ'ত মানে জাৰ্ণিটো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইটো ভিডিঅ'ত আপোনালোকক মই ট্ৰি হাউচৰ গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু এটা কমেণ্ট কৰিব কাৰণ আপোনালোকৰ লাইক এটা আৰু এটা কমেণ্টে মোক বহুতখিনি মটিভেশ্যন দিয়ে আগলৈ ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে চ' এটা কমেণ্ট কৰি দিয়ক আৰু এটা লাইক কৰক আৰু ভিডিঅ'টো এনজয় কৰক বলক তো গাইজ ইয়াতে কৰি থলো আমাৰ বসুন্ধৰীকেইখন পাৰ্ক আৰু এতিয়া যাব লাগিব টিকট কাটিবৰ কাৰণে আৰু সেয়া হৈছে কাউণ্টাৰ চ' এতিয়া টিকট কাটিব গৈ আছোঁ দিয়া মোকটো দিয়া পইচা বহুত হৈছে যদি মোকো দিয়ে তই আছে আমাৰ লগত দাদা চ' দাদা দুটামান কথা সুধিম মানে এইটো আপোনাৰ কিমান দিনৰ পৰা হেৰি হৈ আছে এইটো ট্ৰি হাউচটো চলি আছে মই ক'ব নোৱাৰিম হয় আপুনি নতুনকৈ আহিছে নেকি নতুনকৈ আহিছে কিমান বছৰ হ'ল আপুনি জইন কৰিব ইয়াতে 3 মাহমান হৈছে এতিয়া 3 মাহ হয় আপোনাৰ নামটো ইন্দ্ৰজিৎ বাগলাৰী চ' এতিয়া আপোনাৰ মানে ভিজিট টাইম কিমানৰ পৰা কিমান 4:30 5টা ৰাতিপুৱা কেইটাৰ পৰা ৰাতিপুৱা 10টা 11টা হয় টিকট নালাগে মোৰ টিকট নহ'লে মই আছো টিকেটৰ প্ৰয়োজন নাই হয় নেকি পইচাটো নাই পিছে পইচাটোৰ প্ৰয়োজন আছে হয় নেকি চ' এইবিলাক চাওক এওঁলোকেও আহিছে চাবৰ কাৰণে ট্ৰি হাউচ চ' আমিও আহিছোঁ আৰু ইয়াতে ধুনীয়া বহা প্লেচ আছে চ' অলপ জিৰাই লওঁ মানে বহুত দূৰ আহিছেতো চ' ইফালে সিহঁত বহিছে ইফালে মই বহিছোঁ আৰু আপোনালোকৰ কাৰণেও জেগা আছে বহিব পাৰে আপোনালোকে ইয়াত আৰু ৰাইজ এইটো হৈছে টিকেট নাই টিকটে আৰু এইটো হৈছে টিকট কিবা এটা কৰিলে হ'ল চাব পাৰে আপোনালোকে ট্ৰি হাউচ তো গাইজ বহুত দিনৰ পৰা সপোন আছিল মানে শুনি আছিলোঁ ভিডিঅ'ত চাই আছিলোঁ ট্ৰি হাউচ কিন্তু আজি ফাইনেলি ভাগ্য হ'ল আহিবৰ কাৰণে আৰু এতিয়া আপোনালোকক মানে মোৰ লগতে আপোনালোকক লৈ আহিছোঁ আপোনালোকে ভাৰ্চুৱেলি চাওক তো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মানে ইয়াতে কেইবাটাও ট্ৰি হাউচ আছে মানে সৎ ডেকাও আছে বদ ডেকাও আছে প্ৰথমতে আহিছোঁ মই সৎ ডেকাক দেখাবৰ কাৰণে আৰু ইফালে কণে ভিডিঅ' কৰি আছে কণে চ' এতিয়া ওপৰলৈ উঠি যাম প্ৰথমতে সৎ ডেকাক দেখাম তাৰপিছত আপোনালোকৰ বদ ডেকাক ধুনীয়াকৈ দেখাই আছোঁ তো ইয়াক কণে কৰি আছে ভিডিঅ' ওপৰলৈ উঠি গৈছে তাৰমানে ভয় লগা কথাই বাৰু মোৰো ভয় লাগব এতিয়া দেখা পাই ভয় লাগিছে মানে ত' ষ্টেপকেইটা মানে বহুত পিছল নহয় আচলতে জোতা কেইযোৰ পিছল চ' শ্লিপ হ'ব পাৰে হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উৎপাসনা তো গাইজ আজি আপোনালোকক মই ঘৰৰ ওপৰত গছ নহয় গছৰ ওপৰত ঘৰ দেখাম আৰু ঘৰ মানে একদম বোম ঘৰ আপোনালোকে এয়া মোৰ পিছত চাব পাৰে এইটো হৈছে সৎ ডেকা আৰু ইফালে আছে বদ ডেকা চ' প্ৰথমতে আপোনালোকক সৎ ডেকাক দেখাই লওঁ তাৰপিছত দেখাম বদ ডেকা তো ভিডিঅ'টো লাইক কৰি কিনে চাই থাকক বলক হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উৎপাসনা আৰু এতিয়া উঠিবৰ কাৰণে ৰেডি চ' মানে ভয়ো লাগি আছে অলপ চলপ কাৰণ বহুত বেছি পিছল হয় এইটো আপোনালোকে চাব পাৰে কিন্তু আপোনালোকৰ মৰম আছে তো আপোনালোকো ভাৰ্চুৱেলি আহিছে যিহেতু মোৰ লগত চ' আপোনালোকো উঠক ভালকৈ ধৰি ল'ব মানে বহুত বেছি ডেঞ্জাৰ আৰু চ' এতিয়া উঠি আছোঁ ইয়া মানে কি ক'ম মজা চ' ভালকৈ ধৰি লৈছেনে ৰাইজ এইফালে চাব পাৰে প্ৰথম খণ্ড আমি আহিলোঁ আপোনালোকে আহিলে চ' এয়া চাব পাৰোঁ তো গাইজ কিবাকে এইখিনি আহি পালোঁ আপোনালোকে চাব পাৰে এয়া চ' এতিয়া ডেঞ্জাৰটো হৈছে ইয়াৰ পৰা ওপৰৰখিনিহে চ' এতিয়া ভাবিছোঁ মানে ওপৰৰখিনি কেনেকৈ যাওঁ চ' আপোনালোকে ভালকৈ ধৰি লৈছেনে ৰাইজ ভালকৈ ধৰি ল'ব আৰু মানে আপোনালোকে চাব পাৰে ইয়াৰ এইখিনি অলপমান ভালে আছিলে সেইকাৰণে আহিব পাৰিছিলোঁ কিন্তু ইয়াৰে যিটো এইটো বহুত থিয়া তাৰমানে চ' আৰু জোতা পিন্ধি আছোঁতো জোতাও মানে শ্লিপ হৈ আছে অলপ চলপ চ' গাইজ ওপৰৰখিনি উঠাৰ আগতে আপোনালোকৰ ইয়াৰে অকণমান ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ তাৰপিছত আমি ওপৰলৈ উঠিম পৰাণৰা ক'লে কামনা পাহৰাই হিয়াৰে বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা তো ৰাইজ ওপৰৰখিনি উঠিবৰ কাৰণে ৰেডি চ' ভগৱানক এবাৰ ভাবি লৈছোঁ মানে ইয়াতে এখন হাতেৰে মই ধৰি লৈছোঁ তাৰপিছত ইফালে উঠিবলৈ চেষ্টা কৰিছোঁ তো বলক কৃষ্ণ
বাপৰে বাপ চাওক ৰাইজ তা উৎসু মানে উঠোঁতে উৎসুৱে কিন্তু নামতেহে অলপ প্ৰব্লেম হ'ব কৃষ্ণ প্ৰভু ভগৱান চ' এইবিলাক চাব পাৰে আপোনালোকে তো গাইজ ইয়াৰ পৰা আৰু উঠিব নোৱাৰো মানে ভয় লাগে কাৰণ নামতে অলপ প্ৰব্লেম হ'বতো চ' ইয়াৰ পৰা আপোনালোকক মানে দেখাই দিছো পৰিৱেশটো চাই লওক তো গাইজ এয়া হৈছে ট্ৰি হাউচৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাইছো চাওক খুব বেছি ধুনীয়া আপোনালোকে গমেই নাপাব যে আপোনালোকে ট্ৰি হাউচৰ মানে চাংঘৰৰ ভিতৰত আছে আৰু ট্ৰি হাউচ বোলাৰ কাৰণটো হৈছে এইডাল যে আপোনালোকে গাছ দেখিছে এই গাছডালৰ চাৰিওফালে ঘৰটো আছে আৰু আপোনালোকে ইয়াতে বিচনাও আছে ৰাতিও থাকিব পাৰে আৰু ইচ্ছা গ'লে আপোনালোকে ইয়াত চকী আছে চকীত বহিবও পাৰে আৰু পৰিৱেশ চাওক এইবিলাক যে দেখিছে আপোনালোকে এইবিলাক চব বাহিৰে নিৰ্মিত হয় প্ৰণয়ৰ ছবি আকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মন জোছনা হৃদয়ৰে হাসনা তো গাইজ মই কেনেকৈ থিয় হৈছোঁ চাওক চাওক এয়া ক'ত ধৰি থিয় হৈ আছোঁ আৰু তলটো চাব নেকি একবাৰ এয়া চাওক তো গাইজ এতিয়া ইয়াৰ পৰা নামো চ' বলক ভালকৈ ধৰি ল'ব দেই ভগৱান জীৱন কৃষ্ণ চ' আপোনালোকে চাব পাৰে নামি আছোঁ তো গাইজ ফাইনেলি নামিলোঁ এতিয়া তলক লাগি যাব লাগিব চ' গাইজ এতিয়া নামিব লাগে তো বলক কৃষ্ণ ভালকৈ ধৰি ল'ব দেই ৰাইজ ইমান সহজ নহয় মানে উঠাটো আৰু নামাটো এয়া যে দেখিছে দাপানাৰ বিষ উঠি যায় কিন্তু যিহেতু আহিছোঁ ইমান দূৰৰ পৰা কৰিবইতো লাগিব আৰু আপোনালোককতো দেখুৱাবই লাগিব তো বহুত বেছি কষ্ট কৰি আছোঁ প্লিজ এটা লাইক কৰি দিয়ক তো গাইজ সদায় দেখালোঁ আপোনালোকক যিমানখিনি পাৰোঁ আৰু এতিয়া দেখাম আপোনালোকক বৰডেকা চ' ৰেডি হৈ লওক ৰেডি হৈছে না আপোনালোক চ' এইটো হৈছে চাব পৰা এইটো বৰডেকা চ' এতিয়া ওপৰলৈ উঠিব চেষ্টা কৰিম চ' আপোনালোকে উঠক মোৰ লগত চ' বলক সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতিৰোৱানা প্ৰেমৰ জোপাসনা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ তো ৰাইজ এয়া হৈছে ডাঙৰ ট্ৰি হাউচটোৰ পৰিৱেশ মানে ইয়াতে থাকিলে আপোনালোকৰ এনেকুৱা নালাগিব যে আপোনালোকে ট্ৰি হাউচৰ ভিতৰত আছে আপোনালোকৰ মানে যিখিনি দৰকাৰ সকলো ধৰণৰ সা সুবিধা ইয়াতে পোৱা যাব আৰু আপোনালোকে ইয়াতে ৰাতিও থাকিব পাৰে আৰু ৰাতি থাকিবৰ কাৰণে 1500 পৰা 2000 আপোনালোকে দিব লাগিব আৰু সেই পইচাখিনিৰ ভিতৰত আপোনালোকে থকা খোৱাৰ সুবিধা আৰামছে পাই যাব তো ইয়াতে দুটা ফ্ল'ৰ আছে এটা হৈছে ফাৰ্ষ্ট ফ্ল'ৰ এইটো আৰু ওপৰত আছে ছেকেণ্ড ফ্ল'ৰ তো আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰি আছোঁ ভিডিঅ'টো সুন্দৰকৈ এটা লাইক কৰি চাই থাকক বৰ্তমান তালা মৰাই আছে এইটো অলপ বেয়া লাগিল তথাপিতো আপোনালোকক একো নাই গাইজ তথাপিতো আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম চ' ইয়াতে আছে দুটা মহলা আছে নেকি চ' ফাৰ্ষ্ট মহলাটো হ'ল এইটো মানে ফাৰ্ষ্ট ফ্ল'ৰটো আৰু এতিয়া ছেকেণ্ড ফ্ল'ৰত উঠিবৰ কাৰণে চেষ্টা কৰি আছোঁ তো বলক হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা তো গাইজ ফাইনেলি ট্ৰি হাউচৰ ওপৰত বহুত দিনৰ পৰা সপোন আছিল ইয়াতে অহাৰ কাৰণে আৰু ফাইনেলি আজি ট্ৰি হাউচৰ ওপৰত থিয় হৈ আছোঁ আৰু ইফালে চাব পাৰে আপোনালোকে ধুনীয়া ভিউ এটা আহে ধুনীয়া 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 মানে এটাই শব্দ মুখলৈ আহে ৱাও 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 ৰুমকেইটা বন্ধ হৈ আছে দেখাব পাৰিলে অলপ ভাল লাগিল হয় তথাপিতো উপায়টো নাই আৰু এটা চিনেমেটিক শ্বট চাই লওক ট্ৰি হাউচৰ ওপৰৰ পৰা বলক আপোনালোকে এটা কথা কল্পনা কৰকচোন ধৰক ৰাতি এইটো ঘৰত আপোনালোক আছে তাৰপিছত এইখন খিৰিকীৰে ৰাতিপুৱা শুই উঠি এনেকুৱা ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ দেখা পাইছে আপোনালোকৰ কেনেকুৱা লাগিব তো কেনেকুৱা লাগিব কমেণ্ট কৰি জনাওকচোন
তো গাইজ এয়াই আছিল ট্ৰি হাউচৰ ওপৰৰ পৰা ভিডিঅ' মানে আৰু কিবা কিবি দেখাব পাৰিলোঁ হয় কিন্তু ভিতৰত ৰুমবিলাক তালা মাৰাই আছে চ' আপোনালোকক দেখাব নোৱাৰিলোঁ বেয়া লাগিছে অলপ কিন্তু যিখিনি দেখাব পাৰে সেইখিনিয়ে দেখাব চেষ্টা কৰিছোঁ আপোনালোকক বেয়া নাপাব চ' এতিয়া তললৈ যাওঁ যাই কিনে আৰু কিবা কিবি দেখাবলৈ চেষ্টা কৰি আপোনালোকক ভিডিঅ'টো চাই থাকক আৰু এটা চাম এইবাৰ মিনি দেখা বাজু দেখা হয় বাজি দেখা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা তো গাইজ চাওক এইবিলাক কি ধুনীয়া পৰিৱেশ হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা তো চাওক ৰাইজ ঘোঁৰা ইয়াতে ঘোঁৰাও আছে আৰু ইহঁতৰ ঘোঁৰা ঘূৰাবৰ কাৰণে 100 টকা লাগে মানে এটা ৰাউণ্ড মাৰি দিয়ে আৰু এনেকৈ চ' এটা ৰাউণ্ড মাৰি দিয়ে ইহঁতে আৰু 100 টকা লয় চ' আমি ঘোঁৰাত নুঠোঁ আৰু বহুত বেছি ভাগৰ লাগিছে গাইজ এতিয়া ঘূৰা কৰাৰ কাৰণে আৰু ফাইনেলি ট্ৰি হাউচৰ পৰা বিদায় দিয়াৰ সময় আহি গ'ল চ' গাইজ ট্ৰি হাউচৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ ভিডিঅ'টো কোনোবাই নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ আন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে বাই বাই